ইয়াহু আজি সৰস্বতী পূজা আজি ভাল লাগব ফুৰি কিমান মানুহ আহিব কিন্তু এই 11টা বাজি গেল ইটেক লাগি এটা চলিৰ খবৰ নাই প্ৰজ্ঞানক কল কৰি চাও ৰচোন ক'ত কি কৰি আছে সি হেল্ল' ঐ প্ৰজ্ঞান মই তেতিয়াৰ পৰা ওলাই ৰখি আছো ইটেক লাগি আহিব নাই তে অলপ জলদি মোৰ ওলা হৈছে দে স্কুল খুলি আহিবি না বাটতে লগ কৰিবি তাতে চকক লাগি আগালাগে ওলাই যাম দে দে যাই আছো দে ৰাহুলক কল কৰিছে না কৈছো আহিব বুলি কৈছি দে তই ফটা মই ওলছো দে মই গৈছো দে দে বাৰু কল কৰাটো হৈ গেল এতিয়াহে মজা লাগব যাই থাকো জলদি আছে মাংস দে বল ৰাহুলক লাগি ইমান ৰখি নাকতো এৰা আগৰ বাৰ তাক ৰখতে আমাৰ জিম গেছি আহিব দে এনে কল কৰছো না কি ক বল গৈ থাকো বল হাৱা ইমান আপাপি এনেকি এনেকে কাপালছ নাকি আরে সরস্বতী পূজাত কাপাল থাকবই না আজি এইটো দিন কি কম আমিও এটা পতাও দে না কি ক হাৱা তুমিও কোনদিনা পৰা পিছা করলা আরে আজি গান হে চাইছো বেলেগ দিনে নাচাও তো হয় নেকি দে আমিও এটা পতাবা লাগে কিন্তু আজি পাত্তা দিবলে নেদে সন্দেহী আছে দে দিব নেদে নাই দে ট্রাইটো করো ইয়াতে এগুলা সৰু বাচ্চা আমি এটা বেলেগ স্কুলত যাও নাকি হব পাৰে সৰু বাচ্চা চবে এটা লৈ ঘূৰি আছে আমাৰাই নাই সেইটো এটা কথা দে সেইবিলাক বাদ দেও কলেজত যাও বল বল তোমাক বহুত দিনৰ পিছত লগ পালো বহুত ভাল লাগছে আজি আমি ৰিলেশনশ্বিপ 6 মাহে হ'ল আমি লগেই পোৱা নাছিলো সেইটো হয় ইমান দিনৰ পিছত লগ পাইছো বোলা ভালদৰে কৰবাত ফুৰিব যাও না কি ক বোলা ঐ প্ৰজ্ঞান সিটো ৰাহুল নাকি ক'ত দেখলি ৰাহুলক ৰাহুল নহয় কি ৰাহুল নহবয়ে ভালদৰে নাথাকে সেই ছোৱালীটোৰ লগত আছে ৰাহুল তাকো ছোৱালীৰ লগত আমি কল কৰি আছো সি দেখোন আমাক পাত্তাই দিয়া নাই আৰু ছোৱালীটো পতনক কোন দিনে আমি এটাও পোৱা নাই ঠিক লাগি নাজনো দে ই বেলেগ বস্তু আছে কি মাত দেও নাকি কি কৰে চাওচোন বোলা আমি গৈ থাকো গেলে ভুল পিছে কৰো বলা এই ডাঙৰ ৰেষ্টুৰেণ্টতে যাও নেকি ইমান ডাঙৰ ৰেষ্টুৰেণ্টত কিহৰ কাৰণে যাব লাগে মানে তোমাক ইমান দিনৰ পিছত লগ পাইছো এই ডাঙৰ লজটোত লৈ যাও তাতে আমি ভালদৰে কিবা খাব পাৰিম মানে তুমি কি কব খুজিছা মইতো নৰ্মেলি গৈ আছো এইটো এটা ডাঙৰ ৰেষ্টুৰেণ্টত লৈ যাও তাতে আমি ধুনীয়াকে ভাত এসাঁজ খাই ওলাই আহিম সৰু হোটেলত গলে কি হয় আরে তোমাক ইমান দিনৰ পিছত লগ পাইছো সো এই হোটেলটোত লৈ আহিছো আৰু এতিয়া সেইবিলাক বাদ দিয়া বলা পতাব ভয় লাগছে দে ভয় কৰিব লাগে কি আছে বলা না বলা হাৱা এনে ইমান ডাঙৰ লজত কিয় গেছি মই কি জানো মইতো তোৰ লগতে আছো মই জানো এই ৰাহুলডালৰ স্বভাৱ ভাল নহয় বৰবাদ কৰিলে ৰাতিটো এনে কিবা খাবাও যাব পাৰে চেলি লাগে নেকি তেনেকুৱা সেইবিলাক ভাবি নাথাক আমি চাও বলচোন কি কৰি আছে বল মই কৈছিলো না ইয়াতে কি ধুনীয়া বাৰৰ দৰে ফিলিং আছে কি ধুনীয়াকে ফেচোৱা ইমান ধুনীয়া মই ভাবাই নাছিলো ভিতৰত সোমালেহে গম পালো বলা ইয়াতে বহি কিবা খাই লও না কি কোৱা বলা আচোন কি খাবা এতিয়া হ'ব দিয়া তুমি যি দিয়া মই সেইটোৱে খাম অকে ঠিক আছে বাৰু প্রজ্ঞান চা এনে কিবা খাবাই আছি দে তইহে বেলেগ ভাবছিলি কি জানো মানুহ য'তে ত'তে খাব পাৰি ইমান ডাঙৰ লজত কোনে লৈ আহিছি এতিয়াতো ভাবলি না দে এনে থাকক দে আমি এতিয়া বেলেগ এটা চাইড যাওঁ বল নহলে আমাৰ এনাই যাব ৰাহুলতো হৈ গেলেই ঠিকে কৈছে দে তই বল বেলেগ চাইডে যাওঁ বল
দে দে গৈ থাকো। ওই এতেও দেখোন তোকাৰ ধুনীয়া ধুনীয়া ছোৱালী আছে বৰ ভাল লাগছি সেইটো লাষ্টততো মেখেলা চাদৰ পিন্ধা চশমা মাৰি আছে আৰু টুপিও পিন্ধি আছে। হয় নেকি? তে মই কৈ দিওঁ দেই। নকপি মাৰ খাই মৰিব লাগিব। একো নহয় মই কৈ আহি আছো, তই চাই থাক। নালগে ইয়াতে মাৰ খাব লাগিব আজিৰ দিনত। কোনে তোক মাৰে? মই কৈ আহি আছো, তই চাই থাক। নালগে। আৰে মই কৈছো না, তই চাই থাক। মৰিলো যা আজি। শুনাচোন, এটা কথা আছিল হা। কি কথা? মানে মোৰ লগৰটোৱে সেইটো চুলি কেইডাল অলপমান কমলা কালাৰ, তোমাক বোলে তামাম ভাল লাগছি হা। কি কোৱা? মই তাক তেতিয়াৰ পৰাই চাই আছিলো, এনে সি গম পোৱাহে নাছিল। কি তুমি তাক চাই আছিলা? কিন্তু মই ভাবা নাছিলো তুমি যে আহি মোক কথাষাৰ কবা। আৰে মই কব আহি নিজেই চক, সি তামাম বহি হৈ আছে, ভাবি আছে মই তোমাক কথাষাৰ কলে তুমি যাই তাক চৰি দিবা। নহয় কিয় মাৰিমে? মই তাক তেতিয়াৰ পৰাই চাই আছো, মোৰো তাৰ ভাল লাগিছে, তুমি যাই তাক কৈ দিয়া। চাগিছে যা কেনেকৈ কথা পাতি আছে দেখোন, চাগে মই ইয়াৰ পৰা যাৱাই ভাল হ'ব। ৰবা মই তাক কৈ দি আছো, তুমিও আহাচোন। তুমি আগতে কোৱা, তাৰপিছত মই গৈ আছো। অকে মই তাক জনাই দিওঁ ৰবা। নাঞ্চু, এটা ডাঙৰ কথা হ'ল। কি কথা? মই তোক কৈছিলো না যাবা নালগে, তাইক মোৰ কথা সুধব নালগে। কি ভাবি আছা তই? তাইৰো বোলে তোক ভাল লাগছি। কি কৈছে? তাইৰো ভাল লাগছি? কেনেকে? সেইবিলাক কেনেকে চেনকে বাদ দি মই তাইৰ লগত ভালদৰে কথা হৈছো, এতিয়া তাই তোৰ কাষত আহিব, তই ভালদৰে কথা পাত। নালগে নেকি? মোৰ অলপ সাহস লাই, নকপি। ৰবা, কবাৰ কি বে বকি আছ? মই তাইক লৈ আহো ৰবা। মই তাক কৈ দিছো, ব'লা তুমি তাৰ কাষত ব'লাচোন। ব'লা মই লৈ আহিলো। তোমাৰ নাম? কিয় ইমান বহি খাই আছা? মই একো নকৰোতো, মোৰ নাম পম্পী হয়। আৰু আপোনাৰ নাম? মোৰ নাম হিমাংশু হয়। মই তোমাক তেতিয়াৰ পৰাই চাই আছিলো, ভাবা নাছিলো যে তোমাৰ লগৰটো আহি মোক এইখিনি কথা কব। কি কৈছা? তুমিও চাই আছিলা? মইহে চাই আছিলো তোমাক। আমাৰ পম্পী বয়ফ্ৰেণ্ড বনলা। ভালেই দে, ভাল লাগা আছিলো তাকে। মোক লগত থকা তোক ভাল লাগছি। ময়ো যাই প্ৰপ'জ মাৰি থৈ আহো নেকি? যাবা পাৰা, যাই মাৰি থৈ আহ। কৰিম আগে পম্পী আৰু তাৰ ক্লিয়াৰ হৈ যাক ৰ। কি হব? ময়ো চাই আছিলো তোমাক, সেইবিলাক বাদ দিয়া। তোমাক লগ পাই বহুত ভাল লাগিল, সেইকাৰণে তোমাৰ নাম্বাৰটো দিবা দে মোক। দিম। ব'লা আমি দুয়ো এটা ঠাইত ফুৰিব যাওঁ। ধন্যবাদ দেই, তুমি আহি মোক এইখিনি কথা কোৱাৰ বাবে। ধন্যবাদ দিয়া দৰকাৰ নাই, লগৰ কাৰণে এইখিনি আমি কৰোৱেই। বেলেগ বাদ দিলো, তোমাকো এজনী ছোৱালী চাই আছে, জানানে নাই? মোকো ছোৱালী চাইছি? কোনটো ছোৱালী? এই হালধীয়া চুলি বিলাক যি আছে, সেইটোৱেই। ভালেই দে, তইও পতাই লও। হয় নেকি? মই ভয় নকৰো ৰ, মই নিজে যাই কথা পাতো ৰ। যা, তোৰ দৰে দম নাই দে মোৰ। ৰ মই কথা পাতি আহো, তোৰতো হৈ গেল, ময়ো পতাই লও ৰ, ময়ো ফুৰিব যাও। দে যা, আমি দুই ইটো চাইডে যাও। দে যাই থাক, মই তাইক পতাই লৈ যাও। যা, বেষ্ট অফ লাক আৰু থেংক ইউ। থেংক ইউ কাম নাই, চাইড মই এবাগে যাও। হাই বিউটি। চা তোক মাতছি ল'ৰাটোই। হাই। তুমি ইমান ধুনীয়া ছোৱালী, আচৰিত। ইয়াতে মই যিমান ছোৱালী দেখিলো, তোমাৰ দৰে ধুনীয়া ছোৱালী কতোৱেই নাই। কি কোৱা? সঁচাই নেকি? মিছা কথা কৈ তোমাক পতাব অহা নাইতো, সঁচা কথা কৈহে তোমাক পতাব আহিছো। ব'লা আমিও সেইটো চাইডে গৈ থাকো। ব'লা ফুৰি আহো ব'লা। সেইবিলাক কথা বাদ দিলো, তোমাক মোৰ বহুত ভাল লাগে, আই লাভ ইউ। আৰু মোৰো তোমাক বহুত ভাল লাগে, আই লাভ ইউ টু। কি কোৱা? ব'লা কৰবাৰ ফুৰি আহো, 2টা বাজিলে আৰু 4 ঘণ্টা মানে টাইম আছে। 4 ঘণ্টা মানে?
এই গধূলি হ'বই চোন বেছি টাইম আৰু ফুৰিবই নাপাম ব'লা 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 সেইটোৱে অ'কে ব'লা ব'লা ব'লা